13 নম্বৰৰ 3 কৈ দিব দিছিলা ইয়াতে দিয়া আছে যে 2a - b + c = 0 গতিকে কি কৰিবা টুৱাইছ a আৰু c টো এফালে ৰাখি থৈ দিয়া b টো এফালে মাইনাস হৈ আছে সিফালে গলে কি হ'ব প্লাস হৈ যাব এটা দুইফালে আমি কি কৰিম হোল স্কয়াৰ কৰি দিম এফালে স্কয়াৰ কৰিম এফালে স্কয়াৰ কৰিম তেতিয়া কি পাবা এটা সূত্ৰত পৰিব আমাৰ কি সূত্ৰ হ'ব 2a হোল স্কয়াৰ প্লাস 2 * 2a * c plus c square is equal b square তো কি পাবা 2a হোল স্কয়ার মানে 4a square হ'ব plus 2 * 2 = 4ac plus c square is equal b square এতিয়া আমি কি কৰিম 4a square plus 4ac plus c square b square এফালে লৈ আহিলে কি হ'ব মাইনাস হ'ব is equal 0 হ'ব imply খজাই পেলাই লিখা a পিছত b লিখা plus c square plus 4ac is equal 0 এটোৱে প্ৰমাণ কৰিব এটোৱে উলিয়াব দিছিলে